সখী বাইদেউবিলাকে কৰি নিদিলে বা নহল নিজৰ জিঅ' টেগিং এতিয়া নিজে 30 দিনৰ কাৰণে কৰিব পাৰিব ক'তো যাব নালাগে নিজৰ জিঅ' টেগিং নিজে কৰি দিব ভাল হ'বনে বেয়া হ'ব নিজৰ পইচাটো নিজে নলয় হয় নহয় নিজৰ পইচাটো মানুহে নিজে ল'ব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় হ'ল চাউল হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাম বিনামূলীয়া এডমিশ্যন হ'ল এতিয়া আমি আকৌ আগলৈকে কি কৰিম 1 অক্টোবৰ তাৰিখৰ পৰা ৰাইজক আমি কম দামত ৰেচন কাৰ্ডত দালিও দিম চেনিও দিম আৰু নিমখ মিয়া মহিলাৰ সন্মানৰ কাৰণে কাম কৰিছো ঘৰত বিয়া নোহোৱা ছোৱালীজনীৰ সন্মান হ'ব লাগে বিধৱা মহিলাগৰাকীৰ সন্মান হ'ব লাগে ঘৰৰ স্বামীয়েও মহিলাগৰাকীক সন্মানৰ চকুৰে চাব লাগে আজি অৰুণোদয়ে অসমৰ মহিলাৰ সন্মান বৃদ্ধি কৰিছে মান মৰ্যাদা বৃদ্ধি কৰিছে শ্ৰদ্ধাৰ ৰাইজ জাগিৰোড সমষ্টিত প্ৰথমতে আমি 16,000 22,000 28,000 এইবাৰ আমি 40,000 মহিলাক অৰুণোদয় দিবৰ কাৰণে ঠিক কৰিছো পীযুষ হাজৰিকাই মোক কৈছে যে দাদা 40ত হৈ যাব কিন্তু আৰু 4-5,000 হলে সকলোৱে পাব মই আজিৰ সভাতে কৈছো জাগিৰোডৰ কাৰণে আৰু 4-5,000 আমি অৰুণোদয় আঁচনি দি দিম ভাল হ'বনে বেয়া হ'ব লুঙিতকৈ ভাল হ'বনে বেয়া হ'ব হ'ব ভাল শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় আঁচনি আহিলে 12,500 টকা আমি মাহত পাওঁ বিজেপিৰ মিটিঙত যাব নালাগে পইচা আনিবৰ কাৰণে নিজে নিজে একাউণ্টত সোমাইনে নাই শ্ৰদ্ধাৰ ৰাইজ বিনামূলীয়া চাউল পাওঁ মোদী ডাঙৰীয়াই আমাক চাউল দিয়ে মোদী ডাঙৰীয়াই আমাক আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড দিছে 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো শ্ৰদ্ধাৰ ৰাইজ কলেজত নামভৰ্তি বিনামূলীয়া কিন্তু মাজে মাজে গাঁওবুঢ়া মৌজাদাৰক ইনকাম চাৰ্টিফিকেটখন আনোতে অলপ পইচা দিব লাগে হয়নে নহয় এইবাৰ মই নিয়ম কৰিছো কলেজৰ এডমিশ্যনত কাৰো চাৰ্টিফিকেট ল'ব নালাগে ৰেচন কাৰ্ড দেখুৱালে আপোনালোকক বিনামূলীয়া এডমিশ্যন কৰি দিব শ্ৰদ্ধাৰ ৰাইজ আগতে ঘৰ লাগে আৱাস যোজনাৰ ঘৰ ফটো মাৰোতে জিঅ' টেগিং কৰোতে পইচা দিব লাগে এইবাৰ আমি কলো যে জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব পইচা পাতি খৰচ নহয় লগত আৰু মই নিয়ম কৰিছো 10 মেৰ পৰা যিবিলাকৰ জিঅ' টেগিং জীৱিকা সখী বাইদেউবিলাকে কৰি নিদিলে বা নহল নিজৰ জিঅ' টেগিং এতিয়া নিজে 30 দিনৰ কাৰণে কৰিব পাৰিব ক'তো যাব নালাগে নিজৰ জিঅ' টেগিং নিজে কৰি দিব ভাল হ'বনে বেয়া হ'ব নিজৰ পইচাটো নিজে নলয় হয় নহয় নিজৰ পইচাটো মানুহে নিজে ল'ব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় হ'ল চাউল হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাম বিনামূলীয়া এডমিশ্যন হ'ল এতিয়া আমি আকৌ আগলৈকে কি কৰিম 1 অক্টোবৰ তাৰিখৰ পৰা ৰাইজক আমি কম দামত ৰেচন কাৰ্ডত দালিও দিম চেনিও দিম আৰু নিমখো দিম ভাল হ'বনে বেয়া হ'ব লুঙিতকৈ ভাল হ'বনে বেয়া হ'ব ভাল হ'বতো বজাৰতকৈ 30 টকা কম দামত দালিও পাব চেনিও পাব নিমখো পাব আৰু কি লাগিব কৈ দিয়ক আজিয়ে আৰু কি লাগিব অলপ ডাঙৰকৈ কওক আৰু কি লাগিব মিঠাতেল
এতিয়া মোৰ মতেদি আৰু এটা বস্তু আপোনালোকক লাগে, সেইটো হ'ল গেছৰ চিলিণ্ডাৰ এটা কিনিবৰ কাৰণে 950 টকা লাগে আৰু এজেন্সিয়ে 1050 টকা লয়, হয়নে নহয়? লয় নে নলয়? এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকক গেছ মই 650 টকাত দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? লুঙিতকৈ ভাল হ'বনে বেয়া হ'ব? ধুতিতকৈ ভাল হ'বনে বেয়া হ'ব? গেছ পালো, চাউল পালো, আৰু এটা লগত কওঁ, যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কাৰ্ড আছে তেওঁলোকে গেছ 250 টকাত পাব। ভাল হ'ব? তই বিৰাট ফূৰ্তি পাইছ বাবা, তই বেছি গেছ খাই নিদিবি, আকৌ এটাই চিলিণ্ডাৰ লবি, হ'ব? 650 গেছ আৰু 250 টকাত গেছ। তাৰমানে আপোনালোকে চিন্তা কৰক, বিজেপি আহিলে অৰুণোদয় পালো, চাউল পালো, দালি, নিমখ, চেনি পালো, আৰু লগতে আমি গেছো 650 টকা আৰু 250 টকাত পালো। কলেজতো এডমিশন বিনামূলীয়া হ'ল আৰু আৱাস যোজনাৰ ঘৰ পাবৰ কাৰণেও কাকো এটকাও ঘোষ দিয়াৰ দৰকাৰ নহ'ব। শ্ৰদ্ধাৰ ৰাইজ, ঘৰ এখন চলাবৰ বাবে আমাক আৰু কি খৰচ লাগে? ইলেক্ট্ৰিচিটিত খৰচ দিব লাগে। 1 এপ্ৰিলত আমি ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমাই দিছো। এইবাৰ বিলত আপোনালোকে দেখা পাব 1 নৱেম্বৰৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম মই আৰু 1 টকা কমাই দিম, যাতে দুখীয়া আৰু মধ্যবিত্ত সমাজখনে সকাহ পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এফালে লুঙি ধুতিৰ চৰকাৰ, এফালে বিজেপিৰ চৰকাৰ। দেশত শান্তি আহিলে আজি মোৰ সুৰক্ষাৰ প্ৰশ্ন নাই। গাঁৱত ৰাস্তা হ'ল, গাঁৱত মথাউৰি হ'ল, ছেমি কণ্ডাক্টৰ, মৰিগাঁও জিলাত মেডিকেল কলেজ হ'ল। অলপ ডাঙৰ কৰি হাত উঠক। বাপৰে, আৰুতো বহুত অহাই নাই। বহুতে মেম্বাৰ উঠিছে, ইলেকশ্যনত ঘূৰি আছে। গতিকে এইখন মিটিঙো সৰু হ'ব। জুন মাহত মই 10,000টো দিব আহিম, কিন্তু 10,000টো শেষ নহয়। মই কলো ন, এতিয়া নৃত্য নাটিকা, পিছতহে থিয়েটাৰ। গতিকে 10ৰ পিছত 25,000ও পাব, আৰু 25ৰ পিছত 50,000ও পাব। কিন্তু কোনে কোনে নাপাব? 10,000টো পাবৰ কাৰণে বাচ্চা 3টা থাকিব লাগে। গতিকে 25,000 সময়ত যদি বাচ্চা